হাই দোস্ত, এইখন হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট গেট। 7 মাইলত যিখন আছে গেট, তো লংকেশ্বৰৰ পৰা আহোঁতে ফাৰ্ষ্ট যিটো গেট পোৱা যায় সেইটো। তো আমি আজি ইউনিভাৰ্চিটিৰ ভিতৰত ঘূৰিম। ইউনিভাৰ্চিটিৰ ভিতৰত কি কি বস্তু আছে বা তেনেকুৱা ফেমাছ বা মুখ্য বস্তুবিলাক চাম। ফাৰ্ষ্টতে 7 মাইলৰ পৰা গেটেৰে সোমালে ৰাইট চাইডত ফাৰ্ষ্টতে বড়ো ডিপাৰ্টমেণ্টখন পৰিব। এইখন হ'ল তীখৰ পাৰ্ক। লেফ্ট চাইডত ফাৰ্ষ্টত তীখৰ পাৰ্ক পৰিব। এইখন বড়ো ডিপাৰ্টমেণ্টৰ হয় আৰু এইখন বড়ো ডিপাৰ্টমেণ্টৰ বেনাৰখন হয়। চাইনবোৰ্ডখন লগোৱা আছে, তাতে লিখা আছে ভিতৰত বড়ো ডিপাৰ্টমেণ্ট বুলি। এইখন গেট হয়। এইখন তীখৰ পাৰ্ক হয়, তীখৰ উদ্যান অসমীয়াত। কেম্পাছখন ভালেই ডাঙৰে আছে। লম্বা না তো, ছোট ছোট।